নমস্কাৰ, মই দিব্যজ্যোতি আজি উপস্থিত আছোঁ নগাঁও জিলাত। এয়া এতিয়া আবেলি 4:30 বাজিছে। চাহ একাপ খাই যাওঁ বুলি ওচৰৰে এখন যথেষ্ট ফেমাছ ৰেষ্টুৰেণ্ট, তাতে সোমাই যাওঁ বুলি আহিলোঁ। আহকচোন বাৰু আমি একেলগে চাওঁ। এইখন হৈছে পথিক চাহ চাং, আৰু ইয়াত ব্ৰেকফাষ্ট 6:30 to 11 AM, আৰু এইখন হৈছে ইয়াৰ মেনু। এতিয়া বলক আমি ভিতৰখন চাওঁগৈ। অৱশ্যে অকল ময়ে নহয়, মোৰ লগত আৰু কোনোবা আছে। আজি দেখাই যাম বলক। এতিয়া আমি ভিতৰলৈ গৈ থাকোঁ। এয়া চাওক, ইয়াত ওলাইছে অকণমানকৈ। ইফালে আছে সেইটো গৰু গাড়ীৰ চকা, তাৰপিছত তলত নাঙল, এটা বেম্বো হাট হয়। লগতে এইফালে এখন জাকৈ, তাৰপিছত আৰু আছে দেখাই গৈছোঁ। ইফালে এইটো পল, আৰু লগত এটা খোকা বুলিও কওঁ, এইটো খোকা, আৰু এইটো জুলুকি বুলিও কওঁ। তাৰপিছত আৰু চাওক, ওপৰতে মেন্থন লাইট। আগতে আমি সকামবিলাকত গ'লে দেখা পাওঁ, সেই মেন্থন লাইট তেনেকৈ ওলোমাই ৰাখিছে। ভিতৰতো আমি গৈ আছোঁ লাহেকৈ। এতিয়া আহি পালোঁ ভিতৰত। ভিতৰখন চাওক কি ধুনীয়াকৈ সজাই ৰাখিছে। মোৰ লগত এয়া ভাইটি আছে, আৰু এইফালে মোৰ ভণ্টি দুগৰাকী। আৰু এতিয়া আমি হাতে কফি লৈছোঁ। লগত এয়া আৰু বাকী অৰ্ডাৰ অহাই নাই, আহিব লাহেকৈ। ঠিক আছে, খাই লওঁ। অ'কে, খাই ওলাই আহিলোঁ। এতিয়া একবাৰ বাহিৰৰ পৰা দেখাই দিছোঁ আকৌ। বাই বাই পথিক। ঠিক আছে বাৰু, আমি এতিয়া আকৌ ঘৰমুৱা হওঁ, যিহেতু যথেষ্টখিনি যাবলগীয়া আছে। ঠিক আছে, নহ'লে এতিয়ালৈকে বাই বাই। এতিয়া আজি তামাম ফুৰিছোঁ। এতিয়া আহি আকৌ এখন ৰেষ্টুৰেণ্টত সোমালোঁ। নান খাম, আৰু কি অৰ্ডাৰ কৰিছোঁ অলপ পিছত দেখাই আছোঁ। মিণ্টলিফ। এতিয়া এই নেপকিনখনৰ এইটো লগ', সেইটো আমাৰ পোৱালিটো, আৰু আমাৰ পোৱালি দুজনী এইফালে, এজনী ক'ভিড প্ৰট'কল মানে হেণ্ডেল। এইখন মোৰ চাইকেলখন, এই সৰুতে চলাইছিলোঁ, এতিয়া ইয়াত বাল্ব লগাবলৈ দি দিলোঁ। আৰু এই পেট্ৰলখন চাওক, ক'ভিডৰ কাৰণে কিমান ক্লিন হৈ আছে। এতিয়া কোনো মানুহ নাই, আৰু আমাৰ এয়া হেল্ল'।
হৰহৰি মৰমৰি এইকেইখন নান আহি পালেহি নহয় চফ্ট আছে দেখাত বিৰাট হৰহৰি মৰমৰি নিচিনা লাগিছিলে সেইফালে আমাৰ পনীৰ দো পিয়াজা পনীৰ লগত অকল 2টা পিয়াজ আহকচোন খাই লওঁ তাৰপিছত আহি আছোঁ